মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেল BNK স্কুল এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই তোমালোকক কিলোগ্ৰামক গ্ৰামলৈ নিবলৈ শিকাম। আহাচোন ইয়াত এটা অংক মই কৰিয়ে থৈছোঁ, তোমালোকে চাই যাবা। আমি জানো যে 1000 গ্ৰামে 1 কিলোগ্ৰাম। দেখিছা নহয়? এটো একক হৈ গ'ল গ্ৰামৰ, এটো কিলোগ্ৰাম। এতিয়া 1000 গ্ৰামে 1 কিলোগ্ৰাম আমি জানো। এতিয়া ইয়াত দিছে 9 কিলোগ্ৰাম। এতিয়া 9 কিলোগ্ৰামক আমি গ্ৰামলৈ নিলে কি কৰিব লাগিব? 9 লগত আমি 1000 গ্ৰামটো পূৰণ কৰি দিব লাগিব। এতিয়া আমি 9 লগত 1000 গ্ৰাম পূৰণ কৰিলে কিমান পালো? 9000 গ্ৰাম। এতিয়া চাবা, মই ইয়াত পূৰণটো কৰি দেখাই দিছোঁ। 9ৰে যেতিয়া আমি 1000 পূৰণ দিওঁ, আমি জানো যিকোনো সংখ্যাই যেতিয়া শূন্যৰ লগত পূৰণ হয় তেতিয়া সেই উত্তৰটো শূন্য হয়। 9 শূন্য গুণ 0, 9 শূন্য গুণ 0, 9 শূন্য গুণ 0 আৰু 9 গুণ 9। দেখিছা নহয়, 9000 পালোঁ। এতিয়া ইয়াৰ আনচাৰটো কি হ'ব? 9000 গ্ৰাম। অন্য এটা অংকলৈ মন কৰিবা। ইয়াত দিছে 6 কিলোগ্ৰাম আৰু লগতে 60 গ্ৰাম। এতিয়া আমি 6 কিলোগ্ৰামৰ আৰু 60 গ্ৰামক একেলগে আমি গ্ৰামলৈ নিম। এতিয়া আমি কি কৰিব লাগিব? এতিয়া আমি 6 পূৰণ 1000 গ্ৰাম যোগ এই 60টো দেখিছা নহয়, এই 60 গ্ৰামটো আমি যোগ দিম। এয়া এতিয়া আমি 6 লগত 1000 পূৰণ কৰিলে কিমান হ'ব? 6000 হয় না? 6000 গ্ৰাম যোগ 60 গ্ৰাম। এতিয়া আমি 6000 লগত আমি কেনেকৈ পূৰণ কৰিম 60 গ্ৰামটো চাই যাবা। ইয়াত মন কৰিবা 6000, এতিয়া আমি গ্ৰামৰ 3টা ঘৰ এৰিলে সোঁ হাতৰ পৰা 3টা ঘৰ এৰি দশমিক বহে। মন কৰিবা, সোঁ হাতৰ পৰা 3টা ঘৰ এৰিব লাগিব, 1 2 3টা। কাৰণ 1000 গ্ৰামে যেতিয়া 1 কিলোগ্ৰাম হয়, তেতিয়া আমি কিলোগ্ৰামত প্ৰকাশ কৰিব হ'লে 3টা ঘৰ এৰি দশমিক বহাব লাগিব। এতিয়া চোৱা, আমি 6000টো আমি গ্ৰামটো আমি কিলোগ্ৰামলৈ লৈ গ'লোঁ, 6 কিলোগ্ৰামলৈ লৈ গ'লোঁ, হ'লনে? এতিয়া চাবা, আমি 60 গ্ৰামটো ক'ত পাতিম? এতিয়া এই 60টো কি হৈ আছে? গ্ৰামৰ ঘৰত পৰি আছে। কিহৰ ঘৰত পৰি আছে? গ্ৰামৰ ঘৰত পৰি আছে। এতিয়া 60টো আমি কোনফালৰ পৰা পাতিম? আমি সোঁ হাতৰ পৰা পাতিম। এতিয়া 60ৰ শূন্যটো ইয়াত বহিব, লগতে 6টো ক'ত বহিব? এইখিনিত বহিব। দেখিলা? এতিয়া আমি এই দশমিকৰ তলত দশমিক আৰু ইয়াত এটা শূন্য, 0 0। এতিয়া এইকেইটা আমি যোগ কৰিম। 0 0 6 0 দশমিক 6। দেখিলা? এতিয়া আমি কিমান পালোঁ? এতিয়া চোৱা, আমি গ্ৰামৰ ঘৰত লিখিলে এই দশমিকটো পাতিব নালাগে। ইয়াত দশমিকটো আমি উঠাই দিম আৰু আনচাৰত কি লিখিম? আমি 6060 গ্ৰাম। কিমান পালোঁ? 6060 গ্ৰাম। আৰু যদি ইয়াক আমি কিলোগ্ৰামত লিখিব হয়, তেতিয়া আমি 3টা ঘৰ এৰি এটা দশমিক বহাইছোঁ। দেখিছা নহয়? এটা দশমিক, এইটো কিলোগ্ৰামত লিখিব হ'লে তেনেকৈ লিখে, আৰু গ্ৰামত লিখিব হ'লে আমি দশমিকটো উঠাই দিব লাগিব।